আজি আমি কলপাতত গাহৰি মাংস আৰু ভাত খাব লগা হৈছে। কথাটো হ'ল এনেকুৱা, আজি ৰাতিপুৱা চফাত বহি আছিলো, মোৰ দিনবোৰ বহুতে বেয়া গৈ আছে। পিছত উঠি গৈ দেখিলো মাকে ধনিয়া চাটনি বনাই আছে আলুৰ লগত খাবলৈ। কি আলু কয় এইটো? শিমলু আলু। তাৰে পিছত ৰাণী আৰু মই একেলগে নাস্তা কৰি আছো, আলু আৰু চাটনি। ৰাণীক মই আঙুলিৰে অলপ অলপ খুৱাই দি আছো, তাই খাই বহুতে ভাল পাইছে। নাস্তা কৰিয়ে বজাৰ যাব ওলালো, কিন্তু ওলাই দেখিলো মোৰ বাইক পামচাৰ। মোৰ লাইফত প্ৰব্লেম আহিলে চব ফালৰ পৰা আহে দৰে লাগে। আপোনালোকৰো এনেকুৱা হয়নে? কমেণ্টত জনাব। বাইক লৈ গেৰেজ পালো, ভাইয়াই বাইক ঠিক কৰি দিলে। তাৰ পিছত মই গাহৰি ল'ব বজাৰ গলো। গাহৰি মাংস লৈ ঘৰত আহিয়ে মাংস বইলত বহাই দি মই কলপাত কাটিব আহিলো। মাকৰ আজি গাটো অলপ দুৰ্বল, তাৰ কাৰণে কলপাতত ভাত খাম বুলি ভাবিলো। কলপাত লৈ ঘৰ আহিয়ে কলপাত কেইটা চাইজত কাটি লৈ কলপাতকেইটা ধুই চাফ কৰি ললো। তাৰ পিছত মই গাহৰি বনোৱাত লাগিলো। ফাৰ্ষ্ট গেছটো জ্বলাই কেৰাহীটো গৰম হ'বলৈ দিলো, আৰু এইফালে আলু, পিয়াজ, জলকীয়া, আদা, নহৰু পেষ্ট আৰু মাংসটো ৰেডি কৰি ললো। কেৰাহী গৰম হোৱাত কেইপিছমান দি তেলটো ওলাই লৈ তাতে মাংসকেইটা দি দিলো, আৰু তাৰে পিছত পিয়াজ, জলকীয়া, আলু কেইটাও দি দিলো। এইফালে চালাডৰ কাৰণে গাজৰ আৰু বিট বনাই আছে। মাংস বনোৱা ৰেডি হৈ গ'ল, বলক আমি খাওঁ। চালাড, গাহৰি লগত এইটো আছে পুদিনা চাটনি আৰু দালি। এইটো হ'ল ৰাণীৰ মাংস, এইটো মোৰ। ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা দিব। লগতে মাকে ৰাণীক খুৱাই দি আছে। ইমানেই।